কি খবৰ সকলোৰে আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰো বহুত 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 ভাল আবেগতে বিলীন আজি মই নীৰৱে তুমি দি থকতে তুমি সপোনতে আৰু আজি লৈ আহিছোঁ মানে এটা ভ্লগ সৰু মোৰ বাৰু দিলো মিঠাই এটা ভ্লগ তোমালোকে দেখিলোঁ এটা ভ্লগ আলনাখন একদম বহুত বেয়া হৈ আছে তো মানে কথাটো হ'ল যে ভাবিছোঁ ভ্লগ আৰু মানে কি ৰেচিপি টাইপ ভিডিঅ' মানে আজি বনাম মই চিকেন আৰু মানে আজি ৰাতি খাম চিকেন আৰু ৰুটি মানে ৰুটি মাংস খাম তো ভাবিলোঁ শ্বেয়াৰ কৰি দিওঁ মানে কেনেকৈ বনাওঁ মানে চিকেনটো এনে চিম্পল আৰু চিম্পল চিকেন ৰেচিপি এটা আপোনালোকৰ লগত মানে কি কৰিম শ্বেয়াৰ কৰিম তো লাষ্টলৈকে চাই থাকক ভিডিঅ'টো কথাটো হ'ল যে আমাৰ ঘৰৰ মানে চবৰে চৰ্দি লাগিছে তো মানে চৰ্দিত মানে একদম জ্বলা চিকেন আৰু মানে এনেকৈ ৰুটি খাই ঠিক হৈ যায় তো সেইটো কাৰণে মানে পূৰা জ্বলাকৈ মাংস আৰু ৰুটি বনাম আৰু মানে আপোনালোকৰ লগতো মানে শ্বেয়াৰ কৰিম তো মই তই বনাবি নেকি মইতো বনাম চাই থাকক আপোনালোকে A few moments later. আৰু মই ইফালে ধুনীয়াকৈ ধুই লৈছোঁ মাংসখিনি আৰু ইফালে মই ধুনীয়াকৈ দুটা মিডিয়াম চাইজৰ আলু পূৰা মিহি মিহিকৈ কাটি লৈছোঁ মিহি মিহিকৈ মানে কি আৰু মাংসত যেনেকৈ দি তেনেকৈ সেইটো চাইজৰ মানে কাটি লৈছোঁ আৰু ইফালে মই এতিয়া মাংস বনাবৰ কাৰণে কেৰাহীটো পাতি দিলোঁ গৰম হৈছে নে নাই মানে এনেকৈ চাইছোঁ আৰু গৰম হোৱাৰ লগে লগে মই ইয়াত দি দিলোঁ মিঠাতেল মানে আলুখিনি ফ্ৰাই কৰিবৰ কাৰণে অকণমান মানে মিঠাতেল দি লৈছোঁ আৰু ইফালে চাওক এতিয়া মই ধুনীয়াকৈ আলুখিনি কেৰাহীত দি দিলোঁ আৰু ইয়াত মই এতিয়া অকণমান হালধি গুড়ি দি ধুনীয়াকৈ 10-20 মিনিটমান সময় ধুনীয়াকৈ ভাজিম আৰু এয়া মোৰ হৈ গ'ল ইফালে আলু ফ্ৰাই কৰা আৰু মই ইফালে পিচি লৈছোঁ অকণমান জিৰা গুড়া পিঁয়াজ নহৰু আদা কাৰণ মই যিহেতু মানে পূৰা চিম্পলকৈ বনাম আৰু ইফালে মই কেৰাহীত দি দিলোঁ অকণমান পিঁয়াজ যিহেতু পিচিয়ে লৈছোঁ সেইকাৰণে অকণমান দি দিছোঁ আৰু ইফালে মই এতিয়া গোটেইখিনি মছলা দি ইয়াত ধুনীয়াকৈ ভাজি আছোঁ আৰু মছলা হিচাপে মই ব্যৱহাৰ কৰিম ইয়াত এটা ৰেড চিলি আৰু অকণমান চিকেন মছলা আৰু অলপ টাইম এনেকৈ ভজাৰ পিছত মই এতিয়া ইয়াত মাংসখিনি ধুনীয়াকৈ দি দিম আৰু মাংসখিনি এনেকৈ মই এতিয়া 10 বা 15 মিনিট সময় এনেকৈ মানে ভাজিছিলোঁ চাগে আৰু 10-15 মিনিটমান এনেকৈ ভাজিম আৰু এতিয়া আৰু মাংসখিনি এনেকৈ ভাজি মই এতিয়া ধুনীয়াকৈ মাংসখিনি সিজিবলৈ মানে পানী নিদিয়াকৈ এতিয়া ঢাকি দিম অকণ টাইম মানে 10 মিনিটমান সিজক আৰু
গাইছ মানে এতিয়া মাংস বনাই কৰি আহি মানে খোৱা নাই কিন্তু মানে এনে মানে কি ভাজি চাজি পানী চানী দিয়া নাই ভাজি চাজি কৰি পিনে এতিয়া মানে অকণমান মানে আকৌ মোবাইলটো লাগিছোঁহি আৰু মানে কি মোবাইলটো চাম আৰু এতিয়া ইউটিউব তো বনাই কৰি ঢাকি চাকি কৰি থৈ আহিছোঁ তো আপোনালোকে চাই থাকক আৰু আমাৰ গাধি বায়ে নপঢ়ি পিনে বনাই আছে ৰুটি দেখাই দিওঁ নেকি কেনেকৈ বনাই আছে দেখাই দিওঁ নেকি শুনো তাই কৈছে নেদেখাবৰ কাৰণে মানে একদম বনাই কৰি হ'লে দেখাব দিছে তো নেদেখাওঁ দিয়ক আপোনালোকে খালি চাই থাকক আৰু লাষ্টলৈকে গাইছ মাংসটো একদম এটা চিম্পল মানে একদম চিম্পল আৰু একেবাৰে মানে চিম্পল হয় তো আপোনালোকে ঘৰত এনেকৈ বনাব পাৰে মানে অকল জালুক আৰু মানে জিৰা ৰচুন দি পিনে অকণমান চিকেন মছলা দি পিনে বনোৱা আৰু মানে চিম্পলে আৰু ইয়াতকৈ বেছি বেছি কিবা কিবি দিয়ে চাগে মাংসত মানে তো একদম চিম্পল হয় তো আপোনালোকে চাব আৰু মানে মন গ'লে এনেকৈ বনাই খাব পাৰে এতিয়ালৈকে মই জালুক দিয়া নাই কিন্তু দিম আৰু মানে পানী দিয়া আগত জালুকখিনি দি দিম তো মানে আমাৰ চৰ্দি হৈ থকাৰ কাৰণে আমি তেনেকৈ খাইছোঁ আৰু দেই তো আপোনালোকে চাই লওক আপোনালোকৰ মনত তেনেকৈ খাব পাৰে বহুত টাইম বহিলোঁ এতিয়া চাওঁগৈ বলক মাংসখিনি মানে কি হৈছেগৈ আৰু এতিয়া মই 10 মিনিটমানৰ পাছত আহিলোঁ চাবলৈ এতিয়া মাংসখিনি মানে অকণমান মানে সিজিছে আৰু অকণ মানে ফ্ৰাই কৰিম ইফালে চাওক মাংস এয়া আলু আৰু মাংস দুয়োটাই অলপকৈ সিজি গ'ল আৰু ইফালে মই এতিয়া লৈছোঁ অলপমান জালুক মানে অলপমান অলপ বেছিকৈ লৈছোঁ আৰু কাৰণ আমাৰ চৰ্দি হৈ আছে কৈছে জালুক দি পিনে অকণমান ইয়াত এতিয়া মই জালুকখিনি দি দিম আৰু জালুকখিনি দিয়াৰ পাছত মই এতিয়া আকৌ ধুনীয়াকৈ মানে অকণমান টাইম লৰাম আৰু ভাজিম আৰু মাংস মানে অলৰেডি হৈছেগৈ আৰু দেই মানে ইমানো হোৱা নাই হৈছেগৈ পানী দিয়া নাই আৰু তো মই ফ্ৰাই কৰা 2 পিচমান এতিয়া খাই চাম মানে কেনেকৈ হৈছে তো মই খাই আছোঁ মাংস এতিয়া ফ্ৰাই মাংস ইমান টেষ্টি হৈছে নহয় গাইজ মানে এনেকৈ চিম্পলকৈ বহুত ভাল লাগে খাই মই একটোখিনি আহিছে এতিয়া খাবলৈ চাওঁ কৰি আৰু খাবি ভাল এবাৰ এতিয়া খাই আছোঁ আলু জ্বলা লাগিছে জালুক দিছোঁ আকৌ কেনেকৈ হৈছে কৈ দে এবাৰ ভাল লাগিছে ৰুটি লৈ খাই ভাল লাগিব তো ৰুটিয়ে বনাই আছোঁ আৰু এতিয়া মাংসত এয়া পানী দি দিলোঁ মানে হৈ গ'ল আৰু মাংস হ'লেই উতলি আছে আৰু মায়ে ক'লে যে ইয়াত কোমোৰাও দি দিব কাৰণে জহা কোমোৰা আছিলে সেয়াও অলপ দি দিলোঁ কিন্তু চাওক কি ধুনীয়া হৈছে ইয়াত মানে কেমেৰাত অকণমান কিবা নিচিনা দেখিছে এনে কিন্তু ধুনীয়া হৈছে আৰু ইপানে চাওক আমাৰ ৰুটি A few moments আৰু আজি এয়া আমাৰ খানা তো হেল্ল' এতিয়া মই খাবৰ কাৰণে হৈ গ'ল মানে বনাই কৰি মেলি হৈ গ'ল আৰু মানে মই ৰুটি আৰু অলপ ভাত আৰু ইয়াত আছে চিকেন তো খাই লওঁ সঁচাকৈ বহুত ধুনীয়া হৈছে আপোনালোকে কেতিয়াবা এনেকৈ
মানে ট্ৰাই কৰিব পাৰিব আৰু ধুনুৱা মোৰ এখন ৰুটিয়ে খাই হৈ গ'ল কিন্তু আমাৰ ধুনু এতিয়াহে আনিছে এয়া তাই কিন্তু মিঠাই কৰা নাই ৰুটি আৰু মাংস আনিছে কিন্তু মোৰ খায়ে হৈ গ'ল আৰু হয় চাই দে আমি এটা খাওঁ আৰু মোৰ খাই বৈ হৈ গ'ল এতিয়া আঠুৱা মানে বৰ লাগি আছে আঠুৱা তৰিম আৰু কিন্তু আমাৰ ইফালৰ ইয়াৰ মানে খায়ে হোৱা নাই মানে পেট থুচিয়ে আছে তাৰপিছত ইমান খাই আছে একদম পুৰা খাই আছে নিজে যে ভাত খাইছে যিয়ে নহওক মইতো ইমান টাইম লগোৱা নাই নহয় মোৰ অকণমান টাইমতে হৈ গৈছে তো ভিডিঅ'টো মানে ইমানে মানে এনে এটা সৰু ভ্লগ টাইপৰো হ'ল আৰু মানে এটা ৰেচিপি টাইপো সৰু মানে এটা চিম্পল ৰেচিপি তো বাই বাই গাইজ গুড নাইট আমি শুওঁ আৰু এইটো চাগে মৰ্ণিংহে আপলোড কৰিম কিন্তু যিয়ে নহওক গুড নাইট দিলে নহওক গুড নাইট আৰু এই আলনাখন ইগন'ৰ কৰিব দেই বহুত লেতেৰা হৈ আছে তো বাই বাই